নমস্কাৰ আপোনালোক সকলোকে আসাম আপডেট 247ত স্বাগতম। আচলতে 65 লাখ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰিছে বিহাৰ ইলেকশ্যনৰ আগতে। কিয় এই 65 লাখ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰিছে সেই বিষয়ে আমি জানিম। ইলেকশ্যন কমিশনে SIR কণ্ডাক্ট কৰিছিলে আৰু ইয়াৰ পিছতে বিহাৰত 65 লাখ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা বাতিল হয়। SIR কি? আচলতে SIR কি হয়? SIR হ'ল স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন। SIR হৈছে ভোটাৰ তালিকা সম্পূৰ্ণৰূপে পুনৰীক্ষণ আৰু সংশোধনৰ এটা কাৰ্যসূচী। নিৰ্বাচন আয়োগে বিহাৰত 2025 বিধানসভা নিৰ্বাচনৰ আগতে আয়োজিত কৰিছে। আচলতে এই কাৰ্যসূচীত ঘৰে ঘৰে গৈ নাম গ্ৰহণ কৰা হয়। আগৰ ভোটাৰ তালিকাক বাদ দি সম্পূৰ্ণৰূপে নতুন ভোটাৰ তালিকা তৈয়াৰ কৰা হয়। এই প্ৰচেছত ইলিগেল ভোটাৰৰ নাম কৰ্তন হয়, মৃত ব্যক্তিৰ নাম কৰ্তন হয়। এজন মানুহেই 2 বা 3 ঠাইত ভোটাৰ তালিকাত নাম আছে, তেওঁলোকৰ নাম কৰ্তন হয় এই প্ৰচেছত। বিহাৰত SIRৰ ফলস্বৰূপ প্ৰায় 65 লাখ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হৈছে। এই বাদ দিয়াৰ ভিতৰত 22,34,000 মৃত ভোটাৰ, 35,28,000 ভোটাৰ যিসকলে পাৰ্মানেণ্টলি মাইগ্ৰেট কৰিছে বা তেওঁলোকক পাৰ্মানেণ্টলি এড্ৰেছত বিচাৰি পোৱা নাই। এইবিলাক মানুহ বহুতো আছে। তাৰ পিছত 7,10,000 মানুহৰ 2টা বা 3টা ঠাইত ভোটাৰ লিষ্টত নাম আছে। এইবিলাক নথকা ব্যক্তিৰ নামত বেলেগ মানুহেহে ভোট দি আহি আমাৰ এই ডেমক্ৰেচিক প্ৰভাৱিত কৰে। তাৰ কাৰণে যোনটো পাৰ্টি জিতিব লাগিছিল সেই পাৰ্টি হাৰি যাব পাৰে। এইটো আমাৰ ডেমক্ৰেচিৰ কাৰণে বহুতে দুৰ্ভাগ্য। বিহাৰত SIRৰ বহুতো সমস্যা দেখা গৈছে। SIRৰ বিৰুদ্ধে অভিযোগো উঠিছে বহুতো, যেনে গৰীব, সংখ্যালঘু, হ্ৰাস হোৱা জনগোষ্ঠীৰ নাম ভোটাৰ তালিকাত বাদ দিয়া হৈছে বুলি এনেকুৱা অভিযোগ উঠিছে। অপজিশ্যনে SIR ৰাজনৈতিক উদ্দেশ্য লৈ কৰা বুলি অভিযোগ কৰি আছে। তাৰ কাৰণে বহুতো বিৰোধ কৰি আছে তেওঁলোকে। BJPৰ বিপৰীতে থকা ইণ্ডিয়া ব্লক, য'ত কংগ্ৰেছ আৰু RJD আছে, SIRক ভোটাৰ তালিকা হেৰফেৰ কৰাৰ চেষ্টা বুলি কৈছে। তেওঁলোকৰ মতে সংখ্যালঘুৰ ভোটাধিকাৰ হৰণ হ'ব বুলি কৈ আছে তেওঁলোকে। অপজিশ্যনে সৰ্বভাৰতীয় সংসদত SIR বিষয়ে প্ৰতিবাদ কৰি আলোচনাৰ দাবী কৰি আছে। অপজিশ্যনৰ মতে SIRৰ কৰ্মপদ্ধতি আইনসন্মত নহয় আৰু বহু ভোটাৰো বিচ্ছিন্ন হ'ব পাৰে বুলি অপজিশ্যনে প্ৰকাশ কৰিছে আৰু তাৰ বাবে তেওঁলোকে আন্দোলনো কৰি আছে। নিৰ্বাচন আয়োগে আৰু শাসক দলে SIR ৰাজনৈতিক উদ্দেশ্য নহয় বুলি কৈছে। ভোটাৰ তালিকা বিশুদ্ধ কৰি নিখুঁত কৰাৰ বাবে ব্যৱস্থা লোৱা হৈছে বুলি কৈছে। घुसपैठियों को निकालना चाहिए या नहीं निकालना चाहिए? जरा जोर से बोलो, निकालना चाहिए या नहीं निकालना चाहिए? चुनाव आयोग ने गहन पुनरीक्षण अर्थात स्पेशल इंटेंसिव रिवीजन SIR की शुरुआत बिहार से की है। SIR की प्रक्रिया में सभी मतदाता, बूथ लेवल ऑफिसर्स और सभी राजनीतिक दलों द्वारा नामित 1.6 लाख BLAs ने मिलकर एक प्रारूप सूची तैयार की है। इस प्रारूप सूची की एक कॉपी आप सभी लोगों को दी गई है, जिसमें कि हर बूथ में जब यह प्रारूप सूची तैयार की जा रही थी तो सभी राजनीतिक दलों के बूथ लेवल एजेंट्स ने उसे हस्ताक्षर के साथ भी सत्यापित किया है। इस प्रारूप सूची में त्रुटियां हटाने के लिए एक बार फिर निर्धारित समय परिधि में सभी मतदाता और राजनीतिक दल मिलकर अपना बहुमूल्य योगदान दे रहे हैं। বিদেশী নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হৈছে বুলি জনাইছে। এই বিষয়ে আপোনালোকৰ মতামত কি কমেণ্টত জনাব। থেংক ইউ, ধন্যবাদ।